তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আৰু এতিয়া ৰাতিপুৱা বাজিল 11টা, আমি যাই আছোঁ ধূপধাৰা। তো কিয় যাই আছোঁ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব আৰু কিয় যাই আছোঁ। তাৰপিছত আৰু কি যাওঁ এতিয়া। ইফালে লিখা আছে এক্সিডেণ্ট পইণ্ট, এতিয়া শ্ল' ড্ৰাইভ, লাহে লাহে যাওঁ এতিয়া। তো ফাইনেলি আমি আহি পালোঁ ধূপধাৰা। দোকানখন পালোঁ গ্লাছৰ। আমি আচলতে গ্লাছ চাব এইটো, তো চাই লওঁ আছে কি নাই। পাইছোঁ গ্লাছ চাব চালোঁ, তো চালোঁ ইয়াতে নাই তেনেকুৱা ডাঙৰ গ্লাছ। এতিয়া আগত এখন আৰু বেলেগ দোকান আছে, তাতে যাই চাওঁ ঠিক নাই। আৰু যদি নাই তো ইয়াৰ পৰা চিধা ধূপধাৰা যাব লাগিব। বলক। তো দোকানখন পাই গ'লোঁ, ইয়াতে হেনো আছে। যাই কিনে চাই লওঁ কেনেকৈ কি আছে, মোক লগাটো আছে নে নাই। তো ইয়াত নহ'লে আৰু নাই, আৰু যাব লাগিব এতিয়া চিধা একদম যাম। মই আগতে ইয়াত চাই লওঁ এখন দোকান। তো ফাইনেলি মোক লগা গ্লাছটো এনেও ইয়াত আছে, চাই লওঁ। এইবিলাক চব প্লাইবোৰ্ডৰ দৰজা মানে। তো আমাৰ এতিয়া চোৱা হৈ গ'ল, গ্লাছখন পালোঁ। বাট আজি নিনিওঁ, আজি এনে কনফাৰ্ম হ'ব আছে নে নাই। এতিয়া ভোক লাগিছে, কিবা খাব লাগিব, খাবলৈ যাই আছোঁ। চুলি কাটিব লাগিছিল নেকি না তোৰ হে? ইয়াতে মোক মেনু কাছে পাই পুরা খাবারই দিয়ে একদম। আমার খাওয়া লোৱা হৈ গ'ল, এতিয়া যাব ওলাইছোঁ। এতিয়া যাওঁ ঘৰত, গাড়ীখন ইয়াতে পাৰ্কিং কৰা আছে। কেনে খাই কেনেকৈ লাগিল? এটা ফুটছে অলপমান বাকী আছে। এতিয়া কি লগা আছে? লিপষ্টিক চাম মোক দিচোন। এই ফেচলিন লাগে মানে অলপ। ইফালে আছে ৰংজুলি ষ্টেচন। ইয়াকে ইমান টাইম ৰখিলোঁ।